ছাত্ৰীসকল তোমালোকে মোক চিনি পাইছানে? মই তোমালোকৰ প্ৰধান শিক্ষক। মোৰ নাম গজেন্দ্ৰনাথ মৰাণ। তোমালোকক মই আজি স্বৰবৰ্ণমালা বা অফলাখিনি পঢ়ি শুনাম। তোমালোকে সদায় ভিডিঅ'টো চাই চাই পঢ়ি থাকিবা দেই। চাই যোৱা এতিয়া কিতাপখনৰ সোঁ মাজত আছে, অৰ্থাৎ এই পৃষ্ঠাটো ৭৪ পৃষ্ঠাটোত আছে। অ আ হৰ্ষই দীৰ্ঘই হৰ্ষৌ দীৰ্ঘৌ ৰি এ ঐ উ ঔ। এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে অ আখৰটো চোৱাচোন, তোমালোকে ওপৰত এডাল আঁচ আছে, এই আঁচডালক মাত্ৰা বুলি কয়। এই মাত্ৰাডাল সকলো আখৰত নাই, যেনেকৈ ৰিটোত নাই, এটোত নাই, ঐটোত নাই, উটোত নাই, ঔটোত নাই। গতিকে তোমালোকে এইখিনি মন কৰিবা ভালদৰে, আৰু লিখোঁতে এই মাত্ৰাবিলাক চাই চাই লিখিব লাগিব, ক'ত মাত্ৰা আছে ক'ত নাই সেইখিনি মনত ৰাখিবা। তাৰপিছত আমি পঢ়িম এতিয়া ব্যঞ্জন বৰ্ণমালা, অৰ্থাৎ ক ফলা। ক, খ, গ, ঘ, ঙ, প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয়া জ, ঝ, ঞ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ণ, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন, প, ফ, ব, ভ, ম, অতিষ্ঠয় জ, ৰ, ল, ৱ, তালিব্বা হ, মূৰ্ধন্য হ, দন্ত্য হ, হ, ক্ষ, দয়ৰ, ধয়ৰ, অতস্তয়, হচন্ত্য ত, অনুচং, বিসৰ্গ, চন্দ্ৰবিন্দু। এতিয়া এইখিনি পঢ়োঁতেও তোমালোকে কিছু মাত্ৰা চাব লাগিব। লিখাৰ সময়ত মাত্ৰাবোৰ দিব নালাগিব, ক'ত ক'ত মাত্ৰা নাই। মাত্ৰা ক'ত ক'ত নাই? খটোত নাই, গটোত নাই, ঙটোত নাই, এইফালে ঝটোৰ মাজত নাই, এইখিনিত ঞটো নাই, তাৰপিছত মূৰ্ধন্য ণটো নাই, আকৌ এইপিনে দন্ত্য ধটোৰ ওপৰৰ এইখিনিত নাই। তাৰপিছত চাব লাগিব আমি শেষত চোৱা হচন্ত্য ত, অনুচং, বিসৰ্গ, চন্দ্ৰবিন্দু, এই আটাইকেইটাতে মাত্ৰা নাই। আৰু তোমালোকে মন কৰিবা, এই যে কৰ পৰা ঙলৈকে এইটো এহাৰী বুলি কয়, শাৰী। এতিয়া এই শাৰীটোত কেইটা আখৰ আছে সেইটোও মন কৰিবা। এই শাৰীটো 5টা আছে, অৰ্থাৎ মলৈকে 5টা আখৰৰ এটা শাৰী। আকৌ তলৰখিনি অতিষ্ঠয় জ, ৰ, ল, ৱ, ইয়াত 4টাকৈ আছে। এই 4টাকৈ এই 4 শাৰীত অতিষ্ঠয় জ, তাৰপিছত ৰ, ল, ৱ, ইয়াত 4টা, তেলবিয়া হ, মূৰ্ধন্য হ, দন্ত্য হ, ইয়াত 4টা, ক্ষ, দয়ৰ, ধয়ৰ, অতস্তয়, ইয়াত 4টা, আৰু হচন্ত্য ত, অনুচং, বিসৰ্গ, চন্দ্ৰবিন্দু, এইবোৰ 4টা আছে। গতিকে এই শাৰীবোৰ লিখোঁতে তোমালোকে এই ধৰণে লিখিব লাগিব, কিতাপত থকা ধৰণে। আৰু তোমালোকে মাত্ৰাবিলাক কিতাপত থকা ধৰণেই মাত্ৰাবিলাকো ঠিক তেনেকুৱাকৈ ক'ত দিব লাগে ক'ত দিব নালাগে সেইখিনি চাই ল'বা।